যেন পাওঁতে বতৰটো বৰ বেলেগ এটা ৰূপ লৈছে, দেখিছেনে বাৰু? দিনটো ৰ'দ দি এতিয়া পূৰা বতাহ মাৰিছে এয়া, আৰু ৰূপ মানে ডাৱৰ একদম ক'লা হৈ আহিছে। কি যে দেখুৱাইছে আৰু দেই বতৰটো, দেখিছেনে? এয়া চাওকচোন, এফালে সেয়া ৰ'দ দি আছে কিন্তু বতৰটো বেয়া হৈ আহিছে পূৰা, মানে ক'লা হৈ আহিছে এফালৰ পৰা। খুব ডাঙৰ বৰষুণ আহিব, আৰু বৰষুণৰ লগতে বতাহ ধুমুহা হ'ব নেকি? দেখিছেনে? গাজি কুমৰি মানে বতৰৰ অৱস্থা দেখিছেনে? এই যোৰহাট দেই, যোৰহাটৰ চাৰিঙীয়া হয় এইটো, মই চাৰিঙীয়াত আছোঁ। ডাৱৰ ছাতি ধৰিছে চাৰিওফালে, বতাহ পূৰা মাৰিছে মানে। সম্ভৱতঃ বতাহ ধুমুহা বৰষুণ আহিব দেই। এইয়া মানুহবিলাকে বাৰু অকণমান ৰক্ষা পাইছে গৰমৰ পৰা, কিন্তু সেই বতৰটো এনেকৈ কৰিলেহে বৰ ভয় লাগে। ধুমুহা চুমুহা আহে বুলি। বতৰটো মানে একদম ৰূপটো বহুত বেলেগ কৰি আহিছে, ক'লা হৈ আহিছে। দেখিছেনে তামোলজোপা কেনেকুৱা হৈ গৈছে? থাকি কিন্তু বহুত ভাল লাগিছে, খালি ভয় লাগিছে বতাহ ধুমুহা নাহিলে হয় আৰু দেই, বৰষুণ আহক বাৰু।